हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल मिस्टर आजमर ब्लॉग। মোৰ লগত আছে মোৰ বন্ধু নূৰ। আহা ওচৰলৈ আহা। আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিলোঁ। আজি আমি ভিডিঅ'ৰ মাজত এটা যিকোনো আমি সৰু সুৰা এটা খানা খাই থাকোঁ। তাৰ কাৰণে মোৰ বন্ধু নূৰ আহিলে আৰু এজন আহিব। তাৰপিছত আৰু আমাৰ লগত আজি নতুন নতুন কোন মানুহ এড হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো স্কিপ নকৰিব, মজা লাগিব। আজি অলপ ফানি হ'বলৈ গৈ আছে। কি ক? পুৰা ফানি আজি ফুল ফানি আমাৰ লগৰবিলাক লগ আহি পালোঁ। যিমান যি আছে সেইবিলাক আমাৰ দায়িত্ব নহয়, চব তাৰিফ চাৰৰ দায়িত্ব। কেনেকৈ বনাব লাগে, কি কৰিব লাগে, কি বনাব, চব তাৰিফ চাৰিব কৰিব। কি তুমি মানে অলপ খাবলৈ আহিছা নেকি? মই খাবলৈ আহিছোঁ, কি কৰিব আহিছোঁ মই পিছৰ কথা। যিটো বনাব সেইটো তাৰিফ চাৰৰ দায়িত্ব, ঠিক আছে? তাৰিফ চাৰে কিবা কথা ক'ব? মই বনাব নোৱাৰোঁ। कौन है ये लोग? कहाँ से आते हैं? আপুনি কি কৰিব? ৰেডি কৰি দিয়া আছে না? আমাৰ এজন কুক মাষ্টাৰ আছে না? তুমি বনাবা নাই? আৰু খোৱা মানুহজন? আচ্ছা, চাওক বন্ধুসকল, আহি পালোঁ আমি খানা খাব। ভগৱানে আমাৰ লগত বেয়া কৰিলে। চাওক বৰষুণ আহি গ'ল। তুমি গাটো ধুই অহা নাছিলা আজি? নাই নাই, ৰাইট, একে সঁচা কথা। ৰাইট, শুনিলে নহয়? গান উঠোৱা মানুহৰ লগত আহিলে এনেকুৱাই হ'ব, বৰষুণত ভিজিব লগা হ'ব। লগৰবিলাকে মাছ চিলেক্ট কৰিছে, এতিয়ালৈ সিহঁতৰ চিলেক্ট কৰিব পৰা নাই। কোনটো ল'ৰা? নূৰ 154 ৰাউণ্ড পিচ কৰি দিব। অঁ, ৰাউণ্ড পিচ কৰি দিব। মানুহ কেইজন? 5জন মানুহ হ'ব পাৰে। মিডিলে আসাম, চাৰো চাইড ডেম, ভয়াৱহ পৰিস্থিতি হৈ গৈছে। আছো না, মাছ বনোৱা মানুহ মই আছো না। হিচাপত মাছ বনোৱাটো ৰাউণ্ড পিচ যিটো কাটে সেইবিলাকৰ মহিলা মানুহৰ কাম। আচ্ছা, ল'ৰা মানুহ কেনেকৈ মাছ ৰাউণ্ড পিচত বনায়? না ৰাহিবলৈ সেনেকুৱা লাগে, মুষ্টৰ কাটি দিলে কিন্তু তাক লেডিছে লাগিব আকৌ। খাজি শাৰী পিন্ধাই দিওঁ নেকি ৰুমত গৈ? এখন লৈ যাওঁ ৰেডিমেড শাৰী। গাইছ, আপোনালোকে এই মানুহজনক চিনি পাইছে? দেৱৰ বিষ্ণালী বহুত ফেমাছ হয়, মাছৰ দোকান আছে দেই, কলকাতাৰ হয় মানুহজন। আৰু কোনে কোনে মাছ কিনিছে কমেণ্ট এটা কৰি যাবচোন। মাছটো বহুত টেষ্ট হয় খাবলৈ বোলে, সেইটো কাৰণে আমিও আহিলোঁ নিবলৈ। আপোনালোকে আহিব। দাদাজনে ক'লে অলপ কেমেৰা কৰি দুখাই দিয়ক, মানে যদি কোনোবা নেজানে আহিবলৈ দোকানলৈ। কি কৰিব লাগে? মাছ কি কৰিব লাগে? পেটি। কি কিবা বুজি পায় নেকি? অকল খালি কি ফাল্টু কাম যিমান আছে চব তাৰ লগত আছে। আমি ছোৱালী মানুহ নহয়, ঠিক আছে? এইবিলাক ভিতৰত যি ময়লা থাকিব, সেই ময়লাটো সি ক্লিন কৰিব নোৱাৰে, ঠিক আছে? আৰু লাষ্টত খাই কিনে আৰু খামটো আমি বেছিকৈ খাম, লাষ্টত হৈ যাব কি লুজ মোচন হৈ যাব, আৰু প্ৰব্লেম হৈ যাব। কোৱা বিলাক কিবা এটা কোৱা। কি ক'বা? খুব ভালো লাগছে দাদা, খুব ভালো লাগছে। নাই, লগৰজনে মানে অসমত যে মাছৰ দোকান দিব নাই, সেইটো কাৰণে মাছ কটা চাই আছে নেকি? আমাৰ চাচাই মাছ কাটি আছে দেই আমাৰ কাৰণে। আমাৰ হয় নাই নি এতিয়ালৈ? কোৱাচোন, কিবা কোৱাচোন। কি ল'লা? কি মাছ ল'লা? ৰৌ মাছ। পিচটো কেনেকুৱা কৰিলা? ৰাউণ্ড কৰিলা না? ৰাউণ্ড পিচ। আপোনাৰ কিবা কোৱাচোন। কি মূৰাটো মই খাম, মানে মূৰাটো মই খাম, মাছৰ মূৰাটো মই খাম। তুমি খাবা? আৰু পিছাটো কোন খাব? আপোনালোকে দেখিলে এই খুৰাজনৰ পৰা আমি মাছটো কিনিলোঁ। এতিয়া আমি 3জন যাব ওলাইছোঁ। অলপ মানে চামান ল'ব লগা আছে, মানে কেঁচা শাক পাচলি যেনে বিলাহী, পিঁয়াজ, নহৰু, আদা। তাকে দেখি ওচৰৰ দোকানখনত সোমালোঁ। কিন্তু কেমেৰা যিজন কৰি আছে নূৰে কৈছে ইয়াত বস্তু ভাল নহয়, আমি বেলেগ দোকানলৈ যাওঁ। মই ক'লোঁ নাই, এবাৰ চেক কৰি যাওঁ, কিজানি যদি তাজা বস্তু পাওঁ লৈ ল'ম। আৰু চাওক ধনিয়াবিলাক মানে কি ক'ম আৰু, ভাল লাগিছিলে, কিন্তু নলওঁ বুলি ক'লে লগৰজনে, উপায় নাই। ৰাইবুল কামটো বেয়া কৰিলা, ভিতৰত যাই কিনে বস্তু নল'লা, আমলখি এটা লৈ ল'লা। এটা কথা মই বুজি নাপাওঁ, পইচা পাতি যিমান যি আছে চব মই দি আছোঁ, কিন্তু সিহঁতে চোৱা ৰাজাৰ বাট লৈছে। চোৱা, সিহঁতে চব ৰাজাৰ বাট লৈছে। সিহঁতে এনেকুৱা লৈছে, সি নিজে নিজে এটা মালিক। পইচা পাতি মই দিছোঁ, বজাৰ পাতি চব কৰিলোঁ মই, সিহঁতে খালী হাতত যাই আছে। চব বস্তু পানী মোৰ ল'ব লাগে।
কেলা কি ক'ম এতিয়া আমি চিকেনৰ দোকানত আহিলোঁ আমি কি ইয়াতে কি ল'ব আহিলোঁ এইটো কি হয় মটন হয় না আমি মটন দি খাম না পাৰ্টি কৰিম না মটন দি আমি হৈছে বহুত ধনী মানুহৰ ঘৰৰ ল'ৰা ঠিক আছে অঁ অঁ এইটো তোমাৰ চোৱা তোমাৰ ভইচখন অলপ আগুৱাই লোৱা একদম তোমাৰ লগত মিলিছে ল'লো আজি এইটো দি খানা হ'ব এইটো কি ৱেইটটো কিমান আছে এইটো 2 কিলো আছে কিন্তু মানে আমি এক পোৱা ধৰিলো মানে কি পাখি চাকি যাবগৈ চব গুচি যাব মিনিমাম 1.5 কিলো 4জন মানুহৰ কাৰণে ধুনীয়া আছে 1.5 কিলো 4জন মানুহ হ'ব ন এই বহুত হ'ব ভাই কমটো নহয় কিবা ক'বা 1.5 কিলো মানুহ 4জন মানুহ 1.5 কিলো মাংস হ'বনে আৰামত হৈ যাব ভাই কম বেছি হ'ব অসুবিধা নাই ঠিক আছে তাতে কম নহয় সেইটোৱে আমাৰ এই লগৰ দুজনে ক'লে অলপ চব্জি কিনি আনা কাৰণ আমি যিখন দোকানত প্ৰথম সোমাইছিলোঁ চব্জি নল'লোঁ চাওকচোন সিহঁতে যে কি ফটোৱা কৰি আছে ফাইনেলি লগৰ দুজনেতো নগ'লে সি অলপ হাঁহি ফূৰ্তি কৰি ঘূৰি আহিলে আৰু মই গ'লোঁ মোৰ ছাৰৰ লগত ছাৰ মানে আমাৰ কোম্পানীত আমাৰ ছিনিয়ৰ হয় এইটো তাৰিফুদ্দিন কৈছোঁ অলপ বিলাহীটো ভালদৰে ল'ব দেই কৈছে নাই আগতে মই বিলাহী বেপাৰী আছিলোঁ বোলে শুনিবচোন নিজে কৈছে মই আগতে বিলাহী বেপাৰী বুলি শুনিলে নহয় গাইজ বিলাহী বেপাৰী আছিলে বোলে এজন আৰু হাঁহি ফূৰ্তিৰ মাজতে আমি বজাৰ কৰি আছোঁ তাৰপিছত ছাৰে ক'লে কি অলপ চালাডৰ কাৰণে এটা বিট আৰু 2টা গাজৰ মই বোলো ঠিকে আছে চালাডটো খাবলৈ ভাল বাৰু মাছ মাংস থাকিলে তাৰপিছত আৰু ল'ব গ'ল মোক কৈছে কি জলকীয়া ল'লে ভাল হ'ব মই বোলো ল'ৰা যিটো মানে এনেকুৱাকৈ লোৱা যায়তো যিটো জ্বালা বেছি হয় তাৰপিছত পিঁয়াজ ল'বলৈ আহিলে পিঁয়াজ বেছি নালাগে কাৰণ অলৰেডি ৰুমত আছে বুলি কৈছে মই বোলো তেওঁ লৈ লওক কাৰণ খাব গৈছোঁ ন হঠাতে লগ পাই গ'লোঁ চাওক আৰু এজন বন্ধু আমি আগতে একেলগে কাম কৰিছিলোঁ আজি হঠাৎ 2 বছৰ পিছত দেখা পালোঁ নিশ্চয় ভাল লাগিলে দেখি সি ঘৰত গৈছিলে এতিয়া আকৌ আহিছে ৰিচেণ্ট আহি একেলগে কাম নকৰোঁ বা এতিয়া বেলেগত কৰোঁ কিন্তু পুৰণি কালৰ বন্ধু মানে পুৰণি বুলি ক'লে একেলগে কাম কৰিছোঁ যদি ভাল লাগিছে ন কিন্তু আমি বহুত কষ্ট কৰিছোঁ বেংগলত থাকি ন অলপ হ'লেও দিছোঁ থেংক ইউ ভাল লাগিলে সেই দুজন ল'ৰা দেখিছেনে মোৰ ছাবস্ক্ৰাইবাৰ হয় দেই দেখি মাতিলে ভাল লাগিলে এই আমাৰ দুটা বহি আছে খানা খোৱা দুজন বহি আছে এই আজমল এই আনু ই এনি টাইম ফোনতে বিজি থাকে কি ক'ম এনেকুৱা মোবাইল বিজি ল'ৰা মই প্ৰথম দেখিলোঁ আমি মোবাইল চলাওঁ কিন্তু এনেকুৱা নহয় নেজানো ক'ত কোন ছোৱালী এজনীৰ লগত মানে চেনি খাই আছে নন ষ্টপ মানে মেছেজ উপায় নাই আৰু পাৰ্টি খোৱা বতৰটো কেনেকুৱা লাগিছে আজি ফেণ্টাষ্টিক ব্ৰ কাৰণ এনেকুৱা এবাৰ মৌচমটো লগাই দিয়ক এনেকুৱা ধুনীয়া আছে ডাঙৰ হৈ আছে এয়া বেংগলোৰৰ মৌচম ইমান ধুনীয়া বতৰ ইমান বেছি গৰমো নাই বৰষুণো দিয়া নাই অলপ আগত অকণমান বৰষুণ হৈ গ'ল আৰু তাৰ লগত লোকেল মুৰ্গী মাংস কি খাবা আৰু ৰৌ মাছৰ 1 কিলো মানুহ 4জন মানে বহুত আমদানি হ'ব দোকানৰ অনাৰ এইটো কুকুৰটো বোলে নেপালী কুকুৰ হয় কি কুকুৰ হয় এইটো তোমাৰ নে লাগিছে চেম আৰু গম পাইছা নাই তোমাৰ মুখে নে কুকুৰটো মুখে চেম লাগিছে ব্ৰ मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है চোৱা এবাৰ এইফালে হয় নহয় এই আমাৰ চিকেনটো কাটিং হৈ আছে আৰু হঠাৎ আমাৰ জ্যোতি দেৱী আহি গ'ল আমাক দেখি আহি কয় কি কৰি আছে বোলো না আমি খানা খাম না সেইটো কাৰণে অলপ বজাৰ কৰি আছোঁ তাকে মানে তাই কৈছে ৱাও আমাকো ক'ব লাগে ন বোলো না আমাৰ গ্ৰুপত ছোৱালী এণ্টি নাই তাকে ক'লোঁ আৰু ফাইনেলি আমি বজাৰ কৰি আহিলোঁ আহি ঘৰত লগৰ দুজনে মানে এজনে আদা আৰু এজনে নহৰু গুচাইছে কাৰণ মানে কি আমাৰ টাইমো আমি লগৰটো ৰুমত খানা খাইছোঁ কিন্তু হ'লে আমাৰ আকৌ নিজৰ ৰুমলৈ যাব আছে সেইকাৰণে কৈছোঁ সোনকালে বনাই খাই মেলি যাব লাগে বাছ আৰু যি বন্ধুজনৰ ৰুমত আহিছিলোঁ সিহঁতৰ মানে এজন লগৰ এজন তুমি এতিয়া কি বনাবা তাকে স্পেচিয়েল খানা বনাম মই এইবিলাক কি একচুৱেলি এইবিলাক কি হয় এইটো মুৰ্গী এইটো ক'ব গ'লে
পাও হয় বুলি কয় পাও বুলি কয় শুনা এইবিলাক কি কি হয় এইবিলাক কি হয় সিফালে চোৱা নলওঁ ৰখা মোক বনাব দিয়া ডিষ্টাৰ্ব খাবলৈ নিদিওঁ কিন্তু এই জ্বালাটো দিব লাগিছিল অলপ দিছো নালাগে এইবিলাক মাৰিবা দেখোন মানুহজনক আৰু দেখিছিলে আপোনালোকে অথনি মই মুৰ্গী ভৰিবিলাক তেলত ভাজি আছিলোঁ আৰু অলৰেডি ভাজা হ'ল আমি খাই আছোঁ লগৰবিলাকৰ লগত মিলি কিন্তু ভাল লাগে দেই খাবলৈ কিছুমানে খাবলৈ বেয়া পায় কিন্তু আমাৰ লগৰবিলাক আমি কিন্তু গোটেইবিলাকে খাওঁ টাইম পালে মুৰ্গী ভৰিটো এনেকৈ দোকানত পোৱা যায় 4খনত 20 টকা লয় কিন্তু আমি মানে প্ৰায়ভাগ ৰুমত বনাই মানে ভাজি খাবলৈ ট্ৰাই কৰোঁ কাৰণ ৰুমত আমি নিজে ভাল কৰি ভাজিব পাৰোঁ ন তাকে চাওক কিমান মানে টানা লাগি আৰু এইজন চাওক এইজন নাম হৈছে ৰাহিবল মাছ ফ্ৰাই কৰিছে কিন্তু কিমান দূৰত থাকি মাছ তেলত দিব চাব দেই দি আকৌ চাওক পিছুৱাই আহে মানে কি হ'ব ঘৰত আগতে বনাইছিল নাই ৰুমত নাজানো কিন্তু ইয়াত মানে বহুত ভয়ে বনাই আছে সি মাছ ফ্ৰাই কৰা বাদ দি সি মোৰ ওচৰত আহিছিলে মই ক'লোঁ যা নিজৰ কাম কৰগৈ আৰু তাত যে আকৌ চাওক মোক কৈছে তাত বহি লেকচাৰ দি থাকিলে নহ'ব বোলে কাম কৰিছোঁ যদি অলপ কেমেৰা দুখাইহি মাছটো ফ্ৰাই কৰিছোঁ মই বোলো ঠিক আছে বাৰু নিশ্চয় দুখাম আৰু চাওক মই আহি যেতিয়া দেখিলোঁ মানে মাছ ফ্ৰাই কৰোঁতে ইমান তেল দিছে সি কৈছে নক'বা লগৰটো ৰুমতহে লগৰটোহে যাব বোলে পইচা তাকে মোক ক'লে কাকো নক'বা এপিচ দুয়োটাই মনে খাম তুমি মাছ ফ্ৰাই কৰা বুলি তেল বেছি দিছোঁ বুলি নক'বা বোলো ঠিক আছে খাব দিলে একো নক'বা মই চুপচাপ থাকিম আৰু দেখিলে নহয় এজনক মাছ খাব দিম কৈছে মোক কিন্তু খাইছে নিজে খাই মেলি বিলাহী লৈছে কৈছে নাই বিলাহী কাটি আছোঁ তাৰপিছত মই বোলো বিলাহীটো কাটিছোঁ হয় কিন্তু এইখন চাওক কাঁহীখন আপুনি দেখা নাপাব বেছি কিন্তু মাছ আছিলে দেই মাছ খাই আছে পূৰা তাৰপিছত মোক কৈছে তুমি মাছৰ চব্জিটো বনাই দিয়া মই মাছটো ফ্ৰাই কৰিছোঁ বোলো ঠিক আছে যিমান পাৰোঁ মই চেষ্টা কৰিম যদি বেয়া হয় পিছত একো নক'বা আৰু চাওক পিঁয়াজ কাটি দিছে পিঁয়াজ গোটাই ৰাখিলে চাওকচোন কিমান ঘাম ওলাই গৈছে মই কাম কৰি সিহঁতে মানে কি ক'ব কয় অমুক কৰা তমুক কৰা কিন্তু খোৱাৰ সময়ত কিন্তু সিহঁতে আগত আহে দেই চাচোন কিমান মেহনত কৰি মই খানা বনাবলৈ তৈয়াৰ কৰি আছোঁ আৰু এইকেইজন বাছ গাজৰ কাটিব তাৰপিছত এফালে 1 পিচ বিলাহী খাব মাছ খাব আৰু এফালে আমাৰ বছেতো পূৰা মোবাইলত মানে বাইদেউৰ লগত বিজি ঠিক আছে একো নাই বাৰু চবে মিলা প্ৰীতি কৰি খাব লাগে যেতিয়া ক'লোঁ বাইদেউৰ লগত বিজি বোলে চাওক মোবাইলটো থৈ দিলে মানুহটোৱে লাজো কৰে কিন্তু বহুত লাজ কৰে দেই হাঁহিটো কিন্তু কি হ'ব আৰু তাকে চাওক কি হ'ব এইখিনিতো কেমেৰা কৰিব আনে নে মই অকণমান টেষ্ট কৰিছিলোঁ মনে কাৰণ মাংসটো লগৰটো বনাইছে কেনেকুৱা হৈছে চাইছোঁ নিমখটো চাব লাগে ন বেছি যদি নিমখ হয় খাবলৈ অসুবিধা হ'ব কি কৈছে নাই দুখাব লাগে ন বোলে কেমেৰাত বোলো ঠিক আছে চব দুখা যি কাম কৰিছোঁ A to Z চব দুখাই থাকিবা আৰু এজন মোৰ ছাৰৰ ভাইটি হয় দেই আৰু ফাইনেলি মই মাছৰ আঞ্জা বনাবলৈ ৰেডি কৰিলোঁ চাওক জিৰা পাউডাৰ দিলোঁ অলপ গৰম মছলাও দি দিছোঁ দেই নেজানো কেনেকুৱা হ'ব ফাৰ্ষ্ট টাইম বনাইছোঁ ফাৰ্ষ্ট টাইম মানে নিজে বনাই খাওঁ লগৰবিলাকক বনাই এনেকৈ খুৱাই পোৱা নাই তাৰপিছত অলপ ৰেড চিলি দি দিলোঁ ৰেড চিলি দিছোঁ কিন্তু কেঁচা জলকীয়াও দিছোঁ দেই কাৰণ ৰেড চিলিত থাকি কেঁচা জলকীয়াটো দিলে বেছি ভাল পাওঁ তাৰপিছত চাওঁ আৰু কিবা কিবি চাইছোঁ কি মছলা পাওঁ চাওক কি মজা মছলা তেলৰ লগত মানে উতলিছে আৰু ফাইনেলি মই বিলাহী দি দিলোঁ অলপ নিমখ দি চব্জি অলপ মানে বিলাহীটো লৰাই অলপ সিজিবলৈ ঢাকি দিলোঁ তাৰপিছত ৰাহিবলৈ ক'লে তাৰ হাত বোলে কাটিলে মানে কি সি মানে গাজৰ কাটি আছিলে চালাডৰ কাৰণে তাৰপিছত মই ক'লোঁ মিছাই গৈছে বোলে ধেমালি গৈছে পিছত দেখিলোঁ ধেমালি নহয় বাৰু ৰিয়েলি তাৰ হাতৰ অলপ কাটা গৈছিলে আৰু তেজো ওলাইছে চাওক মই চব কলগেট লগাইতে ভাল হ'ব বাৰু আৰু চাওক ধুনীয়াখিনিও কাটি ল'লোঁ কাটি লৈ মাছটো চব্জিটো অলৰেডি হৈছে মাছটো এতিয়া মানে দিবলৈ ৰেডি লগৰজনক দিব পাৰোঁ নে সি কৈছে দি দিয়া আৰামত দি দিয়া এতিয়া
তাকে মই দিলোঁ এক পিচ কৰি 9 পিচ মাছ দি দিলোঁ। তাকে কিন্তু ভাবিছিলোঁ এক পিচ ৰাখি দিম বুলি, চাওক এই পিচ দিবলৈ মন নাছিলে, খাবলৈ ওলাইছিলোঁ। সি কৈছে নাই দি দিয়া, মানুহ বেলেগৰ ৰুমত লগৰ মানে কি ৰুমত আহিছোঁ ন, সিহঁতৰ মানুহবিলাকে দেখিলে কি বুলি ভাবিব। তাকে মই বোলো একো নাই দিয়া, দি দিওঁ, লগৰজনৰ কথা শুনিব লাগে। আৰু চাওক দেই চব্জি কালাৰটো কেনেকুৱা লাগিছে ক'বচোন। পাৰিছোঁ চাগে দেই মই বনাবলৈ, কুকিং হ'ব পাৰি। তাৰপিছত লগৰজনে ক'লে অলপ মাংসখিনি ধুৱাই দিয়া। তাৰপিছত চাওক কি মজা লাগিছে লোকেল মুৰ্গী হয় দেই গাইছ, কাৰণ বেংগলোৰত লোকেল মুৰ্গী খোৱাটো বহুত কমেই হয়। তাকে আজি পালোঁ, লৈ আহিলোঁ। 2 কেজি ওজনৰ আনিছিলোঁ বাৰু, কিন্তু 2 কেজি ওজনৰ আনিলে 2 কেজিটো নহয়, তাত অলপ পাখিটো যাব। আৰু এইটো চাওক মাছ ফাইনেলি লুক, ধুনীয়া লাগিছেনে বাৰু? আপোনালোকৰ খাবলৈ মন গৈছে নেকি? যদি গৈছে কমেণ্ট কৰিব। যোনে কমেণ্ট কৰিব খাম বুলি, মই সিহঁতৰ ঘৰত যায় বনাই মেলি খুৱাই থৈ আহিম। কিন্তু কিনি দিব লাগিব আপোনালোকে, মই খালি বনাই দিম, ময়ো খাম, আপোনাকো খুৱাই দিম। সেইটোহে কৰিব পাৰিম দেই গাইছ। চাওক ধনিয়া পাত্তা লাগি গৈছে ইয়াত, কিমান ঘামি গৈছে দেখিছেনে? পূৰা পচিনা হৈ গৈছে চাওক। মানে কি পচিনা মানে হিন্দীতহে কয় বাৰু, অসমীয়াতে ক'লে পূৰা ঘাম ওলাই গৈছে। আৰু এটা চাব নেকি আপোনালোকে, এইকেইটা দেখিছেনে? চাওক মই ইয়াত খানা বনাব দি সিহঁতে তাত মজা কৰি আছে। এজনৰ ডিউটি আছে, কিন্তু তেওঁ পাবজি ওলাই লৈছে তাত। আৰু গাইছ কি ক'ব চাওকচোন, মই সেইফালে খানা বনাই পূৰা গৰমত সিজি গৈছোঁ, আৰু সিহঁতে ইয়াত মজা কৰি আছে, তাতে ফেন লগাই লৈছে চাওক। মানে লগৰবিলাকক মানিছোঁ দেই, এইজনটো হাত কাটিছে বুলি কৈ বাহানা এটা পালে বাৰু। তাকে একো নাই, লগৰজনৰ লগত অলপ কাম কৰিলে একো মৰি নাযায় মানুহে, ভালো লাগে, টাইম পাছো হয় লগৰবিলাকৰ লগত। তাকে লগৰজনে কিন্তু কাম কৰিছে বাৰু, গাজৰ আৰু বিট কাটি দিলে। আৰু মই কি কৰিলোঁ, ধনিয়াটো মানে দি দিলোঁ। চাওক ধনিয়াটো দিয়াৰ লগতে কালাৰ আৰু অলপ চেঞ্জ হৈ গ'ল। মানে ধনিয়াটো অলপ বেছি দিলে মাছটো চব্জি ভাল লাগে খাবলৈ, কিন্তু আমাৰ গাঁৱৰ ধনিয়া নিচিনা নহয় না। গাঁৱত হৈছে আমাৰ ধনিয়াটো তোমালোকে অলপ দিলে বহুত মানে সুন্দৰ এটা গোন্ধ পোৱা যায়। ইয়াত একো নাই, 1 কিলো যদি কাটি পেলাই দি দিয়ে একো নাই, মানে গোন্ধ চোন্ধ একো নাই। সেইটো কাৰণে অলপ বেছি দি দিছোঁ। আৰু চাওক ফাইনেলি এতিয়া নুমাবলৈ হৈ গ'ল, আৰু ভাতো হৈছে সেইফালে। তাৰপিছত লগৰজনে ক'লে অলপ টেষ্ট কৰা, মই বোলো না টেষ্ট নকৰোঁ, ভাল লাগিবই। সি কৈছে নাই অলপ টেষ্ট কৰা, কাৰণ নিমখটো অলপ বেছি হ'লে বেয়া হ'ব। তাকে দেখি ময়ো মানে অলপ টেষ্ট কৰিলোঁ। টেষ্ট কৈছোঁ বহুত ভাল লাগিছে। ঠিক আছে, নিজে বনাইছে কাৰণে কৈছে। মই বোলো নিজে নহয়, তুমি খাই মেলি পিছত ক'বা, যদি বেয়া হয় চেলেঞ্জ কৰিছোঁ তোমাক, যি কৰিব পাৰা কৰিবা মোক। আৰু ফাইনেলি ইমানখিনি কষ্ট কৰাৰ পিছত আমি ভাতটো খাবলৈ ল'লোঁ, কাৰণ মোৰ লগত যিজনে ভাত বাঢ়ি আছে তাৰ ডিউটি আছে নাইট শ্বিফ্ট। তাকে মই বোলো একেলগে খাওঁ, কাৰণ সি আগত খালেও ভাল নালাগিব, আৰু আমিও আহিছোঁ যদি তাৰ ৰুমত খাবলৈ। সেইটো কাৰণে কি কৰিলোঁ, অলপ হেৰি কৰিলোঁ, লগৰ ভাইকে মিলি ভাতটো খালে বোলো ভাল লাগিব। তাক ক'লোঁ তুমি ভাত বাঢ়ি দিয়া, আৰু চব্জিটো নিজে লৈ ল'ব। আৰু এজনে কি কৰিলে, ভাত যেতিয়া মানে খাম বুলি ক'লোঁ, সি বাথৰুমলৈ গুচি গ'ল। কৈছে মই অলপ বাথৰুম কৰি আহোঁ, তেতিয়া অলপ বেছি খাব পাৰিম। মই বোলো খানাটো তুমি খোৱাহে, ক'লে যে নাজানো ইমান পাতলা হৈছা। তাৰপিছত নাই, কৈছে মই খানাটো বেছি খাওঁ, কিন্তু মোৰ হজম শক্তিটো বোলে বহুত। বোলো ঠিক আছে বাৰু। তাৰপিছত পিঁয়াজ কটা নাছিলোঁ, আমি পিঁয়াজ ল'লোঁ কাটি, 1 পিচ পিঁয়াজ লৈ ল'লোঁ। আৰু এতিয়া মানে খাম আৰু দেই, পূৰা দবাম আৰু। কষ্টটো যেনেকৈ কৰিছোঁ সেনেকৈ খাবতো লাগিব নে কি গাইছ, কি কয়? কাৰণ কষ্টৰে মেইন ন, কষ্ট যেনেকৈ কৰিব খাবতো লাগিব না, নেখালেতো নহ'ব। আৰু মাছৰ চব্জি 1 পিচ মই দি দিলোঁ। বোলো মাছটো দি দিছোঁ, কিন্তু তোমালোকে চব্জি হেৰিটো নিজে লৈ ল'বা মাংসটো, কাৰণ মাংসটো কম বেছ দিলে ক'ব, সি বেছি দিলে মোক কমাই দিলে। সেইটো কাৰণে কৈছোঁ মাছ 1 পিচ, আৰু মাংসটো তোমালোকে নিজে কিমান লাগে লৈ ল'বা দেই। আৰু বাছ খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ, আৰু চাই থাকোঁ ভিডিঅ'টো। কিনো ক'ম এজনৰ কথা, ইমান চিঞৰি আছিলে, যেতিয়া কেমেৰাটো কৰিলোঁ চাওক কিমান জানো মানে তাৰ নিচিনা ভদ্ৰ কোনো নাই, চাওকচোন। আকৌ চাই দেই সি, তাক কৈছে একো নাই দে, কেমেৰা কৰিলে তুমি খোৱা বুলি চবে জানে। কৈছে নাই মই অলপ খাওঁ। আৰু আমাৰ ছাৰে কিন্তু লাজুকীয়া দেই অলপ, কেমেৰা অন কৈছে কাৰণে চাওক। মই বোলো একো নাই অলপ লৈ লওক। কৈছে নাই মই শুকানে খাই ভাল পাওঁ।
আৰু যেতিয়া মাংসখিনি দিলোঁ তেতিয়াতো ক'বলৈ বাকীয়ে নাই ৰ এই দুজনো বন্ধু হয় দেই আৰু এজনটো ৰাহিবুল জানে তামাম খাইছোঁ তুমিতো বহুত খাই দিছা হঠাতে চাওক আমাৰ দেৱৰ মা আহিলে তাক ক'লোঁ অলপ আগত হয় তুমি খানা খাব পাৰিলে হয় কৈছে নাই মই খানা এতিয়া নাখাওঁ গা পা ধুই ডিউটি আছে ডিউটিত যোৱাৰ আগত খাম खाएगा कब ड्यूटी में जाएगा कब ये खाने वाला इंसान है नहीं पीने वाला इंसान को तुम खाने के लिए बोल रहे हो यार ये क्या पहन के आए हो इसको बोलते हैं क्या बोलते हैं इसको चावल बोलते हैं খানা হৈ গ'ল এতিয়া যাবলৈ ৰেডি सारे एकदम पूरा फुल पेट मारिले এতিয়া সিহঁতে জিম কৰি আছে ন কালিলৈ আকৌ যাব না মন ভাতিবিলাক এই কালি ময়ো যাওঁ নেকি আকৌ তাৰিখ চৰাই খানা দিলে ভাল লাগিলে ডাঙৰে চুকুৰীয়া দেই বহুত বহুত ধৰি আপোনাকো ধন্যবাদ জনাইছোঁ বহুত দিন আগৰ পৰা কৈ আছিলে আমাৰ চবৰ টাইম নহয় না সেইকাৰণে আজি টাইম মিলাই কিনে আহিলোঁ ৰুমত ভাল লাগিলে মাজে মাজে এনেকৈ মাতিব আৰু ভাল লাগিব মাজে মাজে মাতিলে আমি মিছ নকৰোঁ আমি আহিম কিন্তু আৰু এজন আছে চাব নেকি সেইজনে মানে এনেকুৱা খাইছে আপোনালোকে নিজে চাই এতিয়ালৈকে খাইয়ে আছে শিখৰ লাভাৰ হয় কিবা ক'বা নেকি এতিয়া মই একো নকওঁ